জয় হিন্দ দোস্ত, স্বাগতম জানাইছো মোৰ সোণৰ অসম চেনেললৈ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তো বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম অসম পুলিচৰ জেল ৱাৰ্ডাৰত ল'ৰাৰ বাবে কিমান ৰানিং কৰিব লাগিব আৰু ছোৱালীৰ বাবে কিমান ৰানিং কৰিব লাগিব আৰু আপুনি কিমান মিনিটত কমপ্লিট কৰিব লাগিব। চ' মই গোটেইখিনি এইটো ভিডিঅ'ৰ যোগেদি ক'বলৈ চেষ্টা কৰিম। আৰু যদি আপোনালোকৰ মনত অলপ কনফিউজ হৈ আছে যে অসম পুলিচ জেল ৱাৰ্ডাৰত কিমান মিনিট ৰানিং কৰিব লাগিব আৰু কেইটা পৰ্যায়ত আপোনাৰ ইণ্টাৰভিউটো হ'ব, চ' মই আপোনালোকক গোটেইখিনি তথ্য এইটো ভিডিঅ'ৰ যোগেদি ফুল ডিটেইলছত ক'বলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আৰু যদি আপুনি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি অন কৰি দিব, যাতে এনেধৰণৰ নতুন নতুন ভিডিঅ' আপুনি সকলোতকৈ আগত চাব পাৰে। তো বন্ধুসকল, পলম নকৰি আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, প্ৰথমে অসম পুলিচৰ জেল ৱাৰ্ডাৰৰ চিলেকশ্যন প্ৰচেছৰ বিষয়ে আলোচনা কৰিম। চ' চিলেকশ্যন প্ৰচেছ কেইটা পৰ্যায়ত হ'ব? তো চিলেকশ্যন প্ৰচেছটো তিনিটা পৰ্যায়ত হ'ব। ফাৰ্ষ্ট আপোনাৰ PST অৰ্থাৎ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব। বন্ধুসকল, কেণ্ডিডেটজনৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত আপোনাৰ হাইট আৰু চেষ্টটো জোকা হ'ব। তো তাৰপিছত হাইট আৰু চেষ্টৰ পিছত আপোনালোকে পাছ কৰাৰ পিছত আপোনালোকক নেক্সট আহিব আপোনাৰ PET অৰ্থাৎ ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট। চ' বন্ধুসকল, ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত ল'ৰা আৰু ছোৱালীৰ বাবে বেলেগ বেলেগকৈ দিয়া আছে। তো বন্ধুসকল, আপোনালোকে নিশ্চয় গম পাইছে অসম পুলিচ ABB তেনেকুৱা ল'ৰাৰ বাবে ৰানিং আছিল 32 মিটাৰ আৰু সময় দিয়া আছিল 14 মিনিট, আৰু ছোৱালীৰ বাবে ৰানিং দিয়া আছিল 1600 মিটাৰ আৰু সময়সীমাটো দিয়া আছিল 8 মিনিট 30 ছেকেণ্ড। আপোনালোকে নিশ্চয় গম পাইছে। চ' বন্ধুসকল, এইবাৰ অসম পুলিচ ABBৰ তুলনাত অসম পুলিচ জেল ৱাৰ্ডাৰ অলপ বেলেগ পৰিমাণে হ'বলৈ গৈ আছে। তো বন্ধুসকল, অসম পুলিচ জেল ৱাৰ্ডাৰত ল'ৰাৰ বাবে ৰানিং প্ৰেক্টিচ কৰিব লাগিব 1600 মিটাৰ আৰু ছোৱালীৰ বাবে ৰানিং কৰিব লাগিব 1200 মিটাৰ, আৰু ল'ৰাৰ বাবে সময়সীমাটো দিয়া থাকিব 6 মিনিট 30 ছেকেণ্ড আৰু ছোৱালীৰ বাবে 1200 মিটাৰ ৰানিং কৰাৰ সময়সীমাটো দিয়া থাকিব 6 মিনিট 30 ছেকেণ্ড। কিন্তু ৰানিঙৰ সময়টো একেই থাকিব, কিন্তু ল'ৰাৰ বাবে প্ৰিপাৰেশ্যন কৰিব লাগিব 1600 মিটাৰ আৰু ছোৱালীৰ বাবে প্ৰিপাৰেশ্যন কৰিব লাগিব 1200 মিটাৰ। তো বন্ধুসকল, আপোনালোকে নিশ্চয় গোটেইখিনি কথা গম পালে। তো নেক্সট আহিব আপোনাৰ কোনটো পৰ্যায়ত কিমান মাৰ্ক আছে। চ' বন্ধুসকল, আপোনালোকক জনাই আছোঁ, ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। তো বন্ধুসকল, আপোনালোকে নিশ্চয় গম পাইছে যে যেনেকুৱা ABB কনষ্টেবলৰ যিটো ইণ্টাৰভিউ চলিছিল, চ' তাতে লং জাম্প আৰু ৰান আছিল। চ' লং জাম্পত 20 মাৰ্ক আছিল আৰু ৰানত 20 মাৰ্ক আছিল। চ' বন্ধুসকল, আপোনালোকে নিশ্চয় গম পাইছে। কিন্তু এইবাৰ অসম পুলিচ জেল ৱাৰ্ডাৰত এইবাৰ অনলি ৰান হ'ব, কোনো ধৰণৰ লং জাম্প নাথাকে। তো বন্ধুসকল, আপোনালোকে নিশ্চয় গম পাইছে। চ' অসম পুলিচৰ জেল ৱাৰ্ডাৰত অনলি ৰানত থাকিব 15 মাৰ্ক, আৰু আপোনালোকৰ এক্সট্ৰা কাৰিকুলাম যিটো এক্টিভিটিছ মাৰ্ক আছে সেই তাতে থাকিব 10 মাৰ্ক। বন্ধুসকল, 25 মাৰ্ক আহিল। তো তাৰপিছত আপোনালোকৰ ৰিটাৰ্ণ এক্সামৰ বাবে আপোনাৰ 75 মাৰ্ক থাকিব। আপোনালোকে নিশ্চয় গম পাইছে। চ' 25 আৰু 75 টোটেল 100 মাৰ্কৰ এক্সামটো হ'ব। চ' বন্ধুসকল, আপোনালোকে নিশ্চয় গোটেইখিনি কথা গম পালে। তো বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা পালে? যদি ভাল পালে তেনেহ'লে প্লিজ এটা লাইক কৰিব। আৰু আজিৰ সেই সৰু সুৰা ভিডিঅ'টো আপোনালোকলৈ এইখিনি আছিল। তো ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। জয় আই অসম।